হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰো ভালেই। মই আজি লৈ আহিছোঁ ঘৰতেনো কেনেদৰে ঘিউ বনাব পাৰে তাকে অলপমান দেখাই দিলোঁ ভাবিছোঁ। আৰু এয়া মই 3-4 দিনৰ গাখীৰৰ সৰ জমা কৰি ৰাখিছিলোঁ আৰু এইখিনি এতিয়া মই বাতিত উলিয়াই ল'ম। আৰু বাতিত উলিয়াই লোৱাৰ পিছত গোটেইখিনি উলিয়াই লোৱাৰ পিছত ভালদৰে হাতেৰে অলপমান ফেটি ল'ব লাগিব। চামুচৰ সহায়েৰেও ফেটি ল'ব পাৰে। আৰু এতিয়া এইখিনি একেবাৰে কম জুইত ভাজি ল'ব লাগিব আৰু ঘনাই ঘনাই লৰাই থাকিব লাগিব। দেখিছে মই ঘনাই ঘনাই লৰাই আছোঁ আৰু এতিয়া চানাৰ দৰে ফাটি উঠিছে, ধুনীয়াকৈ তেলৰ দৰে পিৰিঙি উঠিছে। আৰু এখন চাকনিৰ সহায়ত মই এইখিনি ধুনীয়াকৈ চেকি ল'লোঁ আৰু এয়া দেখিছে ওলাই গ'ল। আৰু যিখিনি ৰৈছিল সেইখিনি মই দ্বিতীয়বাৰ আকৌ এবাৰ ভাজি ল'লোঁ। আকৌ এনেকৈয়ে আগৰ দৰে চেকি কৰি ল'লোঁ। আৰু এতিয়া ঠাণ্ডা হৈছে অলপমান থৈ দিয়াৰ পিছত, আৰু এইটো মই বটল লৈছোঁ, তাতেই থৈ দিম। আৰু যেতিয়া ঠাণ্ডা হৈ যাব তেতিয়া ধুনীয়াকৈ ডাঠ হৈ আৰু খাবলৈও বহুত ধুনীয়া হয়, ইয়াৰ চেণ্টটোও ধুনীয়া আহে। শেষত ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিছে লাইক কমেণ্ট কৰিব আৰু যিসকলে আহিছে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ ইমানতে।